নমস্কাৰ আপোনালোকে হয়তো নিশ্চয় জানে যে বৰ্তমান সময়ত ভাৰতীয় পাৰ্লিয়ামেন্টৰ মনসুন সিজন চলি আছে। এই মনসুন সিজনত বিভিন্ন কুৱেশ্যনিঙৰ মাজতে জম্মু কাশ্মীৰৰ যি এয়াৰ বেছত যি পাকিস্তানী ড্ৰোনে আক্ৰমণ কৰিছিল তাৰ ওপৰতো বিভিন্ন কুৱেশ্যন হৈছিল। এই কুৱেশ্যনৰ উত্তৰ দিবলৈ গৈ ভাৰতীয় পাৰ্লিয়ামেন্টৰ যিজন ডিফেন্স মিনিষ্টাৰ আছিল, এই ডিফেন্স মিনিষ্টাৰজনে লিখিত ৰূপে ইয়াৰ উত্তৰ দিলে। তেওঁ উল্লেখ কৰিলে যে ভাৰতীয় DRDOয়ে এনে এটা সিস্টেম ডেভেলপ কৰি উলিয়াইছে যিটো সিস্টেমৰ জৰিয়তে কোনো বিদেশী ড্ৰোন আদি ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। নমস্কাৰ, মই নৱ বৰুৱা আপোনালোক সকলোকে স্বাগতম জনাইছো N4U আছামিজ ইউটিউব চেনেলটোলৈ। আপোনালোকে যদি এনে ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে বা সকলোতকৈ আগতীয়াকৈ জানিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। আজিৰ পৰা কিছুদিনৰ আগতে জম্মু কাশ্মীৰৰ ভাৰতীয় বায়ু সেনাৰ এয়াৰবেছত যি পাকিস্তানৰ ড্ৰোন আক্ৰমণ হৈছিল, এই ড্ৰোন আক্ৰমণৰ পাছতেই ভাৰতীয় বায়ু সেনা বা ভাৰতীয় ডিফেন্স সিস্টেমৰ ওপৰত বহুখিনি প্ৰশ্নৰ উত্থাপন হৈছিল। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিছিল ভাৰতীয় ডিফেন্স মিনিষ্টাৰ অজয় ভাটে যোৱাকালি। ভাৰতীয় ডিফেন্স মিনিষ্টাৰগৰাকীয়ে উল্লেখ কৰিলে যে DRDOয়ে যিটো এণ্টি ড্ৰোন সিস্টেম ডেভেলপ কৰিছে, এই এণ্টি ড্ৰোন সিস্টেমটোৱে কোনো বিদেশী বা পাকিস্তানী ড্ৰোন আদি ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। এই ডিফেন্স সিস্টেমটোৱে কোনো সৰু ডাঙৰ ড্ৰোন আদি ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে আৰু ভাৰতৰ সীমা প্ৰৱেশ কৰাৰ আগতে ইয়াক জেম কৰিব আৰু ইয়াক ধ্বংস কৰিব। এই এণ্টি মিছাইল সিস্টেমটো দুই ধৰণৰ কিলিং প্ৰচেছ থাকিব। এক নম্বৰতে থাকিব ছফ্ট কিলিং প্ৰচেছ আৰু দুই নম্বৰত থাকিব হাৰ্ড কিলিং প্ৰচেছ। ছফ্ট কিলিং প্ৰচেছত এই সিস্টেমটোৱে যিকোনো এখন ড্ৰোন 4 কিলোমিটাৰ আঁতৰৰ পৰা আইডেন্টিফাই কৰিব পাৰিব ইয়াৰ ৰেডাৰ সিস্টেমৰ সহায়ত, আৰু ই যেতিয়া 2 কিলোমিটাৰ ৰেডিয়াছৰ বা ৰেঞ্জৰ ভিতৰলৈ আহিব তাক জেম কৰি দিব। এই সিস্টেমটোৱে সেই ড্ৰোনখনক 2 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত সেই ড্ৰোনখনে কোনো কাম কৰিব নোৱাৰা অৱস্থা কৰি পেলাব। যদি এই ড্ৰোনখন এই সিস্টেমটোৰ 1 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰলৈ আহে তেনে ক্ষেত্ৰত এই সিস্টেমটোৱে লেজাৰৰ সহায়ত যিকোনো ধৰণৰ শত্ৰু ড্ৰোন আদি সহজে ধ্বংস কৰি পেলাব। এই ডিফেন্স সিস্টেমে যিবোৰ ড্ৰোন ধ্বংস কৰিব সকলোবোৰ ধ্বংস কাৰ্য কৰিব লেজাৰ ৱেপনৰ সহায়ত। DRDOয়ে এই সিস্টেমটো প্ৰডাকশ্যন কৰিবৰ বাবে ভাৰত ইলেক্ট্ৰনিক্সক এই সিস্টেমটোৰ সম্পূৰ্ণ টেকনলজি গতাই দিছে। ভাৰতীয় পাৰ্লিয়ামেন্টৰ মনসুন সিজনত বিভিন্ন MPয়ে কৰা এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ভাৰতীয় ডিফেন্স মিনিষ্টাৰ অজয় ভাটে এই সকলোখিনি কথা লিখিত ৰূপে উল্লেখ কৰিলে। পাকিস্তানী ড্ৰোনে যেতিয়া জম্মু কাশ্মীৰৰ বায়ু সেনাৰ এয়াৰবেছত আক্ৰমণ কৰিছিল তেতিয়াৰ পৰাই এনে ধৰণৰ সিস্টেম বা এনে ধৰণৰ এণ্টি ড্ৰোন সিস্টেমৰ ওপৰত কথা বতৰা চলি আহিছিল আৰু বিভিন্ন লোকে ভাৰতীয় ডিফেন্স সিস্টেমৰ ওপৰত প্ৰশ্নৰো উপস্থাপন কৰিছিল। আৰু ভাৰতীয় DRDOয়ে যিটো এণ্টি ড্ৰোন সিস্টেম ডেভেলপ কৰি উলিয়ালে, এই সিস্টেমটোৰ দ্বাৰা এনে ধৰণৰ যিবোৰ আক্ৰমণ এই আক্ৰমণবোৰ ৰোধ কৰিব পৰা যাব। ভাৰতীয় BSFে কৰ্ণাটকৰ কোলাৰত এই সিস্টেমটো পৰীক্ষা কৰিছিল আৰু এই পৰীক্ষাত এটা ভাল পাৰফৰ্মেন্স দিছিল এই সিস্টেমটোৱে। 2020 চনত অমৃতসৰৰ বৰ্ডাৰ অঞ্চলতো এই সিস্টেমটো পৰীক্ষা কৰা হৈছিল আৰু সেই অঞ্চলতো এই সিস্টেমটো এটা সুন্দৰ পাৰফৰ্মেন্স দিছিল। এই সিস্টেমৰ সহায়ত যিকোনো দেশৰ পৰা অহা যিকোনো ড্ৰোনক বাধা দিব পৰা হ'ব। পাকিস্তানৰ পৰা বিভিন্ন ড্ৰোন আদি ভাৰতৰ ওপৰত স্প্ৰাই কৰিবলৈ আহি থাকে বা ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ আহে, বা পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ড্ৰোনৰ সহায়ত ভাৰতৰ বিভিন্ন অঞ্চলত গোলা বাৰুদ বা বিস্ফোৰক সামগ্ৰী আদি দিবলৈ যত্ন কৰে। এনে ধৰণৰ যিবোৰ ড্ৰোন ভাৰতত প্ৰৱেশ কৰে বা ভাৰতলৈ সোমাবলৈ যত্ন কৰে, এনে ধৰণৰ ড্ৰোনবোৰ ভাৰত চৰকাৰে বা ভাৰতৰ সৈন্য বাহিনীয়ে ভাৰতত প্ৰৱেশ কৰাৰ আগতেই ধ্বংস কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে এই খবৰটো নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে এই খবৰটো জানি কেনেকুৱা পালে। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব এনে ধৰণৰ খবৰবোৰ সকলোতকৈ আগতে পাবৰ বাবে। ধন্যবাদ।